কি মঙ্গলবাৰৰ পৰা ল'ব নেকি? মঙ্গলবাৰে যাম আৰু ক'ত ভাল কাপোৰ পাম? ভাল কাপোৰ নাপায়ে দেখোন। হ'ব দে পূজাত আৰু একযোৰ দিম আৰু যিকোনো কাপোৰ নেকি? মঙ্গলবাৰে ল'ম দে শুনছনে? এই টিভিটোৰো কিবা অলপ কাম আছে। টিভিটো ঠিক কৰিবলৈ পূজাৰ আগতে অফাৰ চফাৰ দেই নহয়, বুজি পাইছনে? এই সেনেকৈ সিহঁতৰ কাপোৰ একযোৰ আকৌ তুমিও যাবি আৰু আমাৰ সিহঁতৰ বিয়াত যাবি না তুমি? আমাৰ সিহঁতৰে মাইনাৰ বিয়া পাতিছিল নহয়, তাকে আজি ডাইৰেক্ট লগ গৈছিলোঁ কাপোৰ কিনিব। কি কাপোৰ ল'লে? চাদৰ ল'লে একদিন আৰু একো লোৱা পইচা পাতি নাই নহয়। কেনেকৈ যাম আকৌ পইচা আৰু দাদালে কি ল'লে? এটা কুৰ্তা লৈছোঁ পাই যাব কুৰ্তা। তুমি কি পিন্ধি যাবি? কাপোৰে ঠিক চিলেকশ্যন হোৱা নাই, কিবা কৰোঁ। আছে কাপোৰ আৰু চিলেকশ্যন কৰিব লাগে। নহয় পুৰণা কাপোৰবিলাক চব কিমান পিন্ধি যাবি, নতুন কাপোৰ আনিব লাগে। এতিয়া ৰিয়াৰ ঘৰত যাওঁ, আকৌ ইয়াৰ পৰা চিপা জাৰতো মাতিব আছে। চিপা জাৰত এইখিনি মাতি আজি আৰু শেষ কৰিম বুলি ভাবি আছোঁ আৰু কি হয়। ৰিয়া ৰিয়া আমি তুমি আকৌ কেতিয়া আহিছা? অলপমান আগতে আহিলি বা হয় নেকি? ভালে আছা? আছো দিয়া। এই বজাৰত গৈছিলোঁ মই, বজাৰত যাই কেনে আকৌ এই মাত্ৰ আহিছোঁ আৰু। ৰিয়া আকৌ তোমাৰ কেনেধৰণৰ বান্ধৱী? ৰিয়া তাই মোৰ কলেজ ফ্ৰেণ্ড হয়। হয় নেকি? ৰিয়াৰ মাক আকৌ মোৰ বহুত বান্ধৱী, বহুত ধুনীয়া বান্ধৱী আছিলে। এতিয়া ভালে হ'ল। পিছে ৰিয়া আৰু তুমি একেলগে 2 দিন আগতীয়াকে আমাৰ ঘৰত যাবা, কাম বন সহায় কৰি দিব লাগিব। ঠিক আছে ৰিয়া। নহয় যাম দিয়ক। তুমি মাকো ক'বা আকৌ যাব দিবলৈ। ভালে হ'ল, লগৰী এজনীও পালোঁ মই। একেলগে যাবা। বাকী পিছে বাকী আছো আৰু এতিয়া বিয়া আগবাঢ়িলে। আমি বলি চাওঁচোন খানি ব'লক। আহা ইয়াতে বহুৱা, বৰ গৰমো লাগিছে। ইমান গৰম। আমি সোনকালে ঘৰত যাব লাগিব। নালাগে দিয়া, ইয়াতে বহা, বহুত ঠাণ্ডা লাগিব। কওকচোন বাৰু। কি বজাৰ কৰিলা তুমি? কি কৰিম আৰু চাদৰ মেখেলা এযোৰ লৈছোঁ। বিয়াৰ কাৰণে কাম কৰা পইচা কেইটা পূজাৰো হ'ল, বিয়াৰো হ'ল। আমাৰ পিছে পূজাৰ বজাৰ কৰাই নাই। সময়ত কৰিম বুলি ভাবি আছো, কি হয়। তোমালোকৰ টেনচন নাই, পইচা থকা মানুহ এতিয়া পইচা লৈ গেলিয়ে হ'ল। নহয় হ'লে বিয়াখন আহিল যে, বিয়াখনতো মাথা মাৰোঁতে আপোনালোকৰ বিয়াৰ বজাৰ কৰা হ'লনে? বিয়া প্ৰায় হ'লে। একোতো প্ৰব্লেম নাই, একো প্ৰব্লেম হোৱা নাই। ঠিকে থাকা এতিয়ালৈকে চলি আছে। কিবা কৰি বিয়াখন গেলি টেনচন নাই আৰু। এই বিয়া পাতিম বুলিয়ে পাতিবা নোৱাৰি, বহুত পইচা লাগে হে। তাকেতো কিবা এইখিনি আগবাঢ়িলে আৰু ভাল আছিল আৰু ভগৱানে এইখিনি কেনেকৈ নিয়ে। কিবা কৰে এতিয়া চাওঁ কি হয়। বজাৰ কৰিলা? চব ঠিক কৰি দিব, একদম লাহে লাহে বিয়া চব ঠিক হৈ যাব। তুমি যাবা আৰু তোমাৰ এই আগৰ ভাগৰ ছোৱালীটো আছেনে? আছে মানে তাইকো লৈ যাবা বিয়া। মোৰ মাইনা দুজনী, আপোনাৰ মোৰ ছোৱালী এজনী, ল'ৰা এজন। ৰিয়া
ও আমার রাহুলের জি ও কই না তো একবার আইছিল হ্যাঁ দিলা হয় না আকু গেল মামা ঘরা আকু গেল কি কয় চিনি পা কোন রাত হেৰি রাহুল জি ৰাহুল হয় নেকি কিবা পালা আহিল আহি পেলাই থাকিল 2 দিন মান তাই আৰু দুইবাৰ যাৱা নাই নে আগতে আগতে দুইবাৰ গেছি দেখিলে ঘটা উঠে না সাবধান থাকবা লাগবো আমার তিৰি গিলা এটা ঘুকটা মাৰি কয়ে দেই তাৰমানে এনেই দিনকা এনেকৈ হোৱা নাই সঁচা এইবিলাক কৰো নাই এনেই পোৱা নাই বেলেগ কাম নাই বুঢ়া গিলা কৰো কথা চলি কি আছে কথা কয় গিলা এই বদমাছ আজিকালি আৰু কইনা আজিকালি ভাও কইনা নাহে আমাৰ এইখিনিতো আৰ কইনা তাত যাৱা তাৰ কইনা তাত যাৱা সেই এপাই চলি থাকে ইঘৰৰো মতা আছে ঘৰৰো মাইকী আছে তথাপিতো লিলিমাই ফেচবুক নে কিবা ইনষ্টাগ্ৰাম নে কি এইগিলা মেছেজ কৰি থাকাই দেখোন মোবাইলকে মই ব্লক কৰি দিছো আৰু ৰাতি মেছেঞ্জাৰত মেছেজ বিলাকৰ যি অৱস্থা দিবু তেতিয়াহে পাব মোবাইল ওলাই হাৰাস্তিহে কৰিছে মানুহগিলা ল'ৰা ছোৱালী নাযায় বুঢ়া বুঢ়ীহে যায় এইবিলাক মোবাইলেদি তোমাৰ পৰা আহিল কিবা এটা চাইছিল কি আহিছে মেছেজ অফিচৰ মেছেজ কি অফিচৰ মেছেজ আৰু নাহে বুলি নকবি আজিকালি যি সৰু সৰু ল'ৰাবিলাক আজি বেয়া মেছেজ যে তিনিটা নাম্বাৰ দি ফোন কৰি থাকে মেছেজ নহয় পগলা সিহঁতৰ গাৰ্লফ্ৰেণ্ড থাকে হেৰি নহয় মোৰ মোবাইলতো মেছেজ আহি থাকে কিবা ফেচবুকত ইনষ্টাগ্ৰামত কিবা জানটো শুনটো ঘটিটো বাতিটো এইগিলাখান আহি থাকে দিলা তোক জানে শুনা দিবা কাৰণে ঘটি বা দি দিলে কি কথা এইটো কি জাতৰ লিকিৰা চিনি পাবা বাকি ৰাতি খোবা যে নেটটো অন কৰো কিবা এটা চাওঁ বুলি চাবাই নৰো হেনো খাকাই হলে আয়ো মোবাইলটো উলিয়াই আজিকালি বহুত বেয়া হৈছে আৰু মালিকে গলিয়ে পাই থাকে তিৰি চলি গোটেই বেয়া হ'ল যায় ৰাতি আহি পেলাই মেছেজটা কৰে আমাকনো গালি নাপাৰে কি কৰবো আমিতো নিজে নকৰো সিহঁতেহে কৰে দেখা নাই যে ক'ত আছে চলি দেখাই নাই দেখোন চলিকেইটা আৰু মালিক ক'ত গৈছে মালিক ওলাই গৈছে হয় নেকি যাওঁৱে নেকি আমি ভালে লাগিল আকৌ আমাৰ শেৱালিকে পাই বহুত কথা কলো ঘৰে ঘৰে ভাল লাগে ভালে আহিবচোন মাজে সময়ে বিয়াখন যাম মাজনী তাৰপিছত আমি আহিম আকৌ তুমি যাবা কিন্তু বিয়াত সোনকালে 2 দিন আগতে শেৱালিৰ লগত একেলগে যাবা কাম কৰিব লাগিব আমাৰ শেৱালিও থাকিলে লগত মাজনীও অলপমান সহায় হ'ব তোমালোকে গ'লে যাবা আমিও পিছে গৈয়ে থাকো দেৰিও হ'ল ব'লা শেৱালি কি কৰিবা তুমি যাবা নে এতিয়া নাযোৱা তুমি থাকা পিছে সন্ধিয়া ফোন কৰিবা তই থাক ফোন কৰিবি আমি আহিছো চলা বিয়া পাতি মানে মোৰ চুৰ গৰম উঠি যায় ভাই চিন্তা ভাগৰে লাগে বিয়াৰ মানুহ মাতোতে সিমূৰকে সিমূৰলৈ কিমান বিয়াৰ মানুহ মাতিবা অকলে মানে এইফালে মানুহজনীও ভাগৰি গৈছে ময়ো ভাগৰি গৈছো আৰু বিয়া পাপাহে জানে যি হৈছে থকা হৈছে অলপ ভাগৰ লগাই দিয়ক সদায় খোলা খাই পেলাই কি কৰিবা এক ঘুমটি মাৰিলেহে ভাল লাগিব
ভাগৰটো কমি যাব। এতিয়া কাম এটা কৰিব থাকিলে বতৰটো বেয়া কৰি আহিল, খৰিখিনি থুকুৰাবাই থাকিলেই ভাগৰ মানে বহুত দিব পাৰিম ভাগৰ ভগৱানে ক'ত কেনেকৈ কি মিলে। ইমান মানে অকলে অকলে বেছি অলপ ভাগৰকে দিওঁ, ভাগৰ নিদিলে দেহাটো গোটেই ভাগৰি যাব লাগিব। বিয়ালৈ আৰু মাথোন 4 দিন বাকী আছে আৰু অলপ ভাগৰকে দিওঁ বোলে। আইঅ কৃষ্ণ কৃষ্ণ কৃষ্ণ, আমাৰ বাৰু কেতিয়া আহি পায় বিয়াৰ মানুহ মাতি মাতি। হ'ব দিয়া, যেতিয়া আহে আহিব আৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ইমান পৰে চাই আছিলে চোৰ নামৰ নাটকখন। আগৰ খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।